তো গাইছ আজি মই আহিলোঁ চুলি কাটিব মোৰ লগত আছে ৰূপম মোৰ কাটা হ'ল চাক মই কি বঢ়িয়া তাৰ মানে চিনো মাৰি দিছোঁ কেনে লগা আছে বাৰু জনাবাচোন ৰূপম তাক মানে মই কৈ আছোঁ চুলি এনেকৈ কাট কি হয় ক'ব নোৱাৰোঁ আৰু কাটি আছে তাক দেখা যাব পাছত সি টোপনি গৈছে ৰ'ব গাইছ এতিয়া মানে আমি চুলি কাটিব গ'লোঁ গগনদাৰ লগত গৈ চেলুনত চুলি কাটিলোঁ কাটি তাৰমানে মোৰ টোপনি আহি গ'ল গমেই নাপালোঁ মানে সি তাৰমানে কৈ আছে কেনেকৈ কাটিব লাগে কি কৰিব লাগে মোক তাৰমানে আকৌ ক'বাই দিয়া নাই সেইকাৰণে তাৰমানে মোৰ টোপনি আহি গ'ল লগতে টোপনি অহাৰ পিছত মই যেতিয়া শাৰী পাই পেলাই মই গম পালোঁ মোৰ চুলিৰ অৱস্থা এই কৰি দিছোঁ চববিলাক গগনদাৰ কাম তাক মই আজি কিন্তু সোধে নাই আৰু তাক আজি মই মাৰিমে নহয় আজি ফালি পেলাম তাক আজি দেখছিনে আজি এই চুলি থাকোঁ নাই ওপৰ উইডাল আছে তো মোৰ বান্দাৰ আনি লগা আছে না আপোনালোকে কওকচোন এই চাওক তাৰমানে সি মোৰ চুলিৰ অৱস্থাটো এনেকুৱা কৰি পেলাই সি এতিয়া জোৰে আছে তাক মই এতিয়া মাৰিমেই তাৰমানে এতিয়া তাক মাৰিমেই মই এতিয়া দাউৰি আহিছোঁ তাক লগ ধৰি মাৰি কি ক অঁ অঁ মজা লগা হ'ব মই যিটো টোপনি আহিছোঁ মই কি গম পাওঁ মোৰ টোপনি আহি যায় মানে বিৰাট আৰাম পাওঁ চুলি লালি মোৰ অঁ চুলিডাল মোক এতিয়া লগে দিব লাগিব যেনেকৈ নহওক চুলি মোৰ একদম অৱস্থা বেয়া হৈ গৈছে সেইগিলাখান মই ক'ব নোৱাৰোঁ কেতিয়াও নাহে এৰি যোৱা গাৰ্লফ্ৰেণ্ড লাইফত কেতিয়াও ঘূৰি নাহে আৰু কাটা চুলি লগে লগে কেতিয়াও ঘূৰি নাহে গম পাইছা তই যোনো নামৰা মই তোৰ ওচৰত যা তোৰ চুলিডাল মই দেখুৱাই দিওঁ কেনেকুৱা লগা আনাম ৰ তোকে চাকে কি মজা লগা আছে আপোনালোকে চাওক মই 360 এংগলত দেখুৱাই দিছোঁ তাৰ চুলিকেইডাল সেইগিলা চাওক আপোনালোকে এই চাওক কি মজা যদি ওপৰ কেইডালো এনেকৈ কাটি দিলোঁ সেই পুৰা জনি সিং এনে দেখা অলপ হয়